গাইজ গুড মৰ্ণিং মোৰ এটা নতুন ভিডিঅ'লৈ আপোনালোকক সকলোকে স্বাগতম জনাইছোঁ। আশা কৰোঁ সকলো ভালে কুশলে আছে। আৰু মই মাত্ৰ বজাৰৰ পৰা আহিলোঁ আৰু সময় এতিয়া 11:30মান বাজিল। বজাৰৰ পৰা মই মাত্ৰ আহিলোঁ। বজাৰত মানে কেইটামান ঘৰত বস্তু শেষ হৈছিল, সেইকেইটা বস্তু আনাৰ কাৰণে মই বজাৰলৈ গৈছিলোঁ। আহকচোন কি বস্তু আনিলে মই চাওঁ, সেইকেইটা আপোনালোকৰ লগতো শ্বেয়াৰ কৰোঁ। আৰু মই বজাৰত গৈ এইকেইটা বস্তু আনিলোঁ। এইকেইটা আনিলোঁ ৰিফাইন আৰু এটা নেল পলিচ আৰু এইকেইটা আনিলোঁ। এইকেইটা আনিলোঁ, এটা বাম ভিক্স এইকেইটা আনিলোঁ। আৰু লগতে ইফালে আছে আলু আলু আনিলোঁ আৰু ইয়াতে মাংস আৰু এই মাছ কাটলা মাছ এটা এইখিনি লৈ আহিলোঁ। আৰু তেতিয়া যে আলু অনা বুলি কৈছিলোঁ, এইটো চাওকচোন, আলুটো হাৰ্ট শ্বেপৰ, ইমান ধুনীয়া লাগিছে চাই। আৰু আপোনালোকে ভিডিঅ'টো শেষলৈকে চাই যাওকচোন, স্কিপ নকৰা কৰি। আৰু এয়া চাওকচোন, আমাৰ ঘৰতে সৰু সুৰাকৈ অলপমান খেতি কৰিছে। এইবিলাক বেঙেনা ৰুইছে আৰু ইফালে আছে বিলাহী আৰু বেঙেনা। আপোনালোকক যেতিয়া হয় দেখাম বাৰু ভালকৈ। আৰু ইফালে ৰুইছে এইবিলাক মূলাৰ পাতবোৰ ডাঙৰেই হৈছে প্ৰায় মূলা। আৰু ইফালে আছে পালেং, হোৱা নাই ভালকৈ। আৰু ইফালে মটৰ আছে, চাওকচোন, মটৰ, ইফালেও মটৰ। আৰু ইফালে আছে ধনিয়া। আৰু এতিয়া মই অলপমান ধনিয়াৰ পাত ছিঙি আছোঁ। ধনিয়া এডাল দুডালকৈ ঘৰত খোৱাৰ নিচিনাকৈ হয় আৰু আমাৰ, যিহেতু আমি মানুহ নাই, 3জন মানুহ, সেইকাৰণে আমাক ঘৰত খোৱাৰ নিচিনাকৈ এইখিনি ধনিয়া দিয়ে হৈ যায়। আৰু যেতিয়াই মই কিবা বনাওঁ, ৰান্ধোঁ, তেতিয়াই মই এৰে পৰা আহি কিনে এনেকৈ একমুঠাকৈ ধনিয়া ছিঙি লৈ যাওঁ। আৰু মোৰ এতিয়া দুপৰীয়াৰ ভাত হৈ গ'ল। দুপৰীয়াৰ ভাত মই কেনেকৈ বনালোঁ সেইটো আপোনালোকৰ লগত নেদেখালোঁ, কিন্তু কি বনাইছে চাওকচোন। মোৰ দুপৰীয়া আজি আছিল গাহৰি মাংস, ইয়াতে তিতা কেৰেলা ভাজি আৰু এইখন মিক্স ভাজি, এই আলু ভাজি আৰু ভাত, এইখিনি বনাইছিলোঁ আজি দুপৰীয়া। এতিয়া মই খাওঁ, লগ পাইছোঁ আপোনালোকক অলপ পিছত। আৰু এতিয়া ভাত খোৱা হৈ গ'ল। আৰু ভিডিঅ'টো আজি দীঘলীয়া নকৰোঁ, লগ পাই আছোঁ নেক্সট ভিডিঅ'ত। আজিৰ কাৰণে বাই বাই।